আজি মানিমুনি পিটিকা আৰু কচু পাতত দিয়া খাবলৈ মন গ'ল, সেইবাবে পাত এখিলা কাটি আনিলোঁ। তাৰপিছত কচুখিনি ভালকৈ ধুই ল'লোঁ। খুদু বিলি নোপোৱাৰ কাৰণে মই ডাঙৰ বিলাহী দুটাকে ল'লোঁ, লগত জলকীয়া দুটামানো লৈ ল'লোঁ। পাতখন গেছতে লেলাই ল'লোঁ। তাৰপিছত কচু, জলকীয়া, বিলাহী দি পেলাই পাতখন ধুনীয়াকৈ নুৰিয়াই ল'লোঁ। এইফালে চকচোন নুৰিয়া ৰেডি হৈ গ'ল। তাৰপিছত মই ইয়াক পুৰি ল'লোঁ। এইফালে মানিমুনিখিনি ধুই ল'লোঁ। মানিমুনিত বহুতো ঔষধি গুণ আছে আৰু মানিমুনি পেটৰ কাৰণে ভাল, সেইটো কাৰণে মানিমুনি আমি খাব লাগে। তাৰপিছত মোৰ কচু পোৰাটো ৰেডি হৈ গ'ল। ইয়াত নিমখ তেল দি পেলাই মই কচুখিনি ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ। তাৰপিছত এইফালে মানিমুনি আৰু আলু বইল, মানিমুনিখিনি মিহি মিহিকৈ মই কাটি ল'লোঁ। তাৰপিছত কাটি লৈ পেলাই মানিমুনি নিমখ তেল আৰু জলকীয়া দি ধুনীয়াকৈ পিটিকা কৰি ল'লোঁ। এনেকৈ আপোনালোকেও মানিমুনিৰ লগত আলু দি পেলাই পিটিকা কৰি খাবচোন, বহুত টেষ্টি লাগে। তাৰপিছত মোৰ ভাত ৰেডি হৈ গ'ল। মাছৰ জোল, বিনৰ চব্জি, বন শাকৰ চব্জি, মানিমুনি আলু পিটিকা, কচু পিটিকা। তাৰপিছত মই ভাতটো খাই ল'লোঁ। আজিলৈ বাই।